हेलो बंधुসকল আপোনালোকক স্বাগতম জানাইছো জিয়া কেপচাৰলৈ। আজি আপোনালোকৰ মাজত লৈ আহিছো সোণালী মুৰ্গী পালন কৰি কেনেকৈ আপুনি টকা উপাৰ্জন কৰিব পাৰিব আৰু কেনেকৈ এই ব্যৱসায়ত স্বাৱলম্বী হ'ব পাৰিব। আজি আমি উপস্থিত আছো নগাঁও জিলাৰ বটদ্ৰবাৰ চলাপথাৰ গাঁৱত। ইছফাকুৰ ৰহমান নামৰ শিক্ষিত যুৱক এজনে নিজৰ ঘৰতে এখন গড় সাজি সোণালী মুৰ্গী পালন কৰি আছে আৰু কেনেকৈ তেওঁ এই ব্যৱসায়ত স্বাৱলম্বী হৈছে, কেনেকৈ এই মুৰ্গীবিলাক পালন কৰি আছে আৰু কেনেকৈ কি সময়ত কোন সময়ত কেতিয়া এই দানা খুৱাই আছে সকলো কথা আমি তেওঁৰ পৰা জানিব বিচাৰিম। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যে সোণালী মুৰ্গী পালন পদ্ধতি আৰম্ভ কৰিছে কেতিয়া আৰু কেনেকৈ আৰম্ভ কৰিছিল? মই প্ৰথমতে এক জেগাত গৈছিলোঁ, গৈ কেনে চাইছোঁ তাতে সোণালী মুৰ্গী পালন কৰি আছে আৰু তাতে মোৰ আইডিয়াটো হৈছে। পাছত মই ইউটিউবত চাৰ্চ কৰি আৰু তাতে চালোঁ, চোৱাৰ পিছত আমাৰ দেশতে বহুত জেগাত সোণালী মুৰ্গী পালন কৰি আছে। তাৰ পৰা মই আইডিয়াটো পাইছোঁ আৰু আইডিয়াটো লৈছোঁ। লৈ কেনে মই সোণালী মুৰ্গীটো আনিছোঁ, সংগ্ৰহ কৰিছোঁ। সোণালী মুৰ্গীটো মোক সংগ্ৰহ কৰা আমাৰ এই ওচৰৰে গাঁও এজন, সি মানে মুন্সি বুলি কয়, তাই আনি দিছে। সি সোণালী মুৰ্গীটো কৈছে বোলে কলকাতাৰ পৰা আনিছে, কিন্তু মই সেইটো বিশ্বাস কৰি কেনে সোণালী মুৰ্গীটো মই তাৰ পৰা লৈছোঁ। আপোনাৰ তাত যিখন গড় দেখা পাইছোঁ এই গড়খন বনোৱাত কিমান টকা খৰচ পৰিছে? এই গড়টো মোৰ আগতে গুদাম ঘৰ আছিলে, চাৰিওফালে টিনৰ ভেৰ আছিলে, ওপৰতে টিন আছিলে আৰু পাছত মই মেৰামতি কৰি কেনে মোৰ 20,000 টকামান খৰচা হৈছে। বাঁহ, তাঁৰ, টিন পাত এইবিলাক কিনোতে হাজিৰা মিলাই 20,000 টকা মোৰ খৰচা হৈছে। সেইখিনি খৰচা কৰি কেনে মই সোণালী মুৰ্গী পালন ষ্টাৰ্ট কৰিছোঁ। আপুনি এই মুৰ্গীৰ পোৱালিবিলাক ক'ৰ পৰা সংগ্ৰহ কৰিছিল? প্ৰথমতে মোৰ গাঁৱৰ ওচৰৰে এজন মুন্সি মানুহ, সেইজনৰ পৰা সংগ্ৰহ কৰিছোঁ। আৰু কিমান টকা খৰচ পৰিছিল আনিছিল যে প্ৰথমতে সি কৈছিলে দামটো অলপ কম বুলি, পাছত মোৰ পৰা 48 টকা লৈছে। 48 টকা লোৱাৰ পিছত মই মুৰ্গীৰ পোৱালিকেইটা আনিছোঁ। ইয়াত যে দেখা পাইছোঁ মুৰ্গীৰ পোৱালিবিলাক কিমানখিনি আছে? ইয়াত মুৰ্গীৰ পোৱালি আছে আপোনাৰ 820টা আনিছিলোঁ। তাৰ পৰা 12টামান মিচিং হৈছে। যেতিয়া আমি বৰ্ডিং কৰিছিলোঁ, বৰ্ডিঙৰ সময়তে মোৰ মিচিং হৈছে। সেইটো সময়তে 12টা মুৰ্গী মিচিং হৈছে। কাৰণ মই নতুন মানুহ, ফাৰ্ষ্টত বুজি পোৱা নাছিলোঁ আৰু সেইকাৰণে মোৰ 12টা মিক্স হৈছে। মোৰ ভুলতে হৈছে, নহ'লে আৰু মিক্স নহ'লে হয়। বৰ্ডিংটো মই 4 কোণা দি দিছিলোঁ, সেইটো কাৰণে এনেকুৱা হৈছিলে। যদি মই ৰাউণ্ড গোল দিব পাৰিলোঁ হয় তেতিয়াহ'লে মোৰ মিচিং নহ'লে হয়। শুনিছোঁ যে ভেকচিন কৰিব লাগে, আৰু কেতিয়া আৰু কোনটো সময়ত ভেকচিন কৰিব লাগে? ভেকচিনৰ সময়টো হ'ল যেতিয়া আপোনাৰ মুৰ্গীৰ পোৱালিটোৰ বয়স 5ৰ পৰা 7 দিন হ'ব, তেতিয়া আপোনাৰ ভেকচিন কৰিব লাগিব। প্ৰথমটো ভেকচিন 5 দিনৰ পৰা 7 দিনৰ ভিতৰত ভেকচিনটো কৰিব লাগিব। আৰু যেতিয়া আপোনাৰ 12 দিন হ'ব তেতিয়া আৰু এটা ভেকচিন কৰিব লাগিব। প্ৰথম ভেকচিনটো হ'ল, এটা হ'ল ৰাণীখেত আৰু দ্বিতীয়টো হ'ল কি আছিলে পাহৰিছোঁ। আৰু তৃতীয়টো ভেকচিন আপোনাৰ কৰিব লাগিব 21 দিনত। 5 দিন, 12 দিন আৰু 21 দিন। আৰু চতুৰ্থ ভেকচিনটো এতিয়ালৈকে মই কৰা নাই, সেইটো টাইম হোৱা নাই। টাইম হ'লে সেইটো কৰিম আৰু।
কিমান দিন হৈছে মুৰ্গীৰ পোৱালিবিলাক যে আনিছিলে? পোৱালিকেইটা আনাত মোৰ তাৰিখে আনিছিলোঁ, মোৰ 5 দিন আগত আনিছিলোঁ আৰু আজিৰ ডেটলৈকে তাৰ বয়স হৈছে 40 দিন। 40 দিনত আপোনাৰ ওজন হৈছে আধা কেজি, 550 এনেকুৱা হৈছে, 450 গ্ৰামো আছে। এটা মুৰ্গীৰ পোৱালিৰ দিনত কিমানখিনি দানা লাগে? আপোনাৰ 800 মুৰ্গীত মই দিনতে 3 বেলা দিওঁ, ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া। 3 বেলাতে আপোনাৰ মোৰ 45 কেজি দানা গৈ আছে প্ৰতিদিনে? প্ৰতিদিন। আৰু পানী কিমান লিটাৰ লাগে? পানী আপোনাৰ 3 বেলাতে এবাৰতে আপোনাৰ 30 লিটাৰ পানী ভৰাওঁ, আৰু ৰাতিপুৱা 30 লিটাৰ, দুপৰীয়া 30 লিটাৰ আৰু সন্ধিয়া 30 লিটাৰ। এই মুৰ্গীবিলাক পালন কৰোঁতে কিবা নিয়ম পদ্ধতি আছে নেকি? এই মুৰ্গীবিলাকৰ নিয়ম পদ্ধতি বহুত আছে। আপোনাৰ চুইচ লগাব নোৱাৰিব, তাতে বোলে কিবা ক্ষতি হয়। আপোনাৰ এই বাহিৰা মানুহ ভিতৰত প্ৰৱেশ কৰাটো নিষেধ। আৰু যোনজনে ইয়াতে আপোনাৰ দানা দিব, পানী দিব, সিয়ে সোমাব পাৰিব। বেলেগ বাহিৰা মানুহ ইয়াৰ ভিতৰত সোমাব নোৱাৰিব। এইটো 1 নম্বৰ পদ্ধতি। 2 নম্বৰ, আপোনাৰ যেতিয়া পোৱালিটো সৰু থাকিব তাতকৈ ৰিস্ক বহুত বেছি। তাতে আপোনাৰ বৰ্ডিংটো কৰিব লাগিব। বৰ্ডিংটো কৰাতে আপোনাৰ সুবিধাজনক হ'ব লাগিব। বাল্ববিলাক ৰেগুলাৰলি জ্বলা থাকিব লাগিব। য'ত কাৰেণ্ট আছে তাততো সুবিধা আছে, য'ত নাই তাতে ইনভাৰ্টাৰ লাগিব। তেতিয়াহ'লে বাচ্চাটো যেতিয়া হিটটো ভাল হ'ব, তেতিয়া পোৱালিটো সি লাভৱান হ'ব পাৰিব। আৰু এই মুৰ্গীৰ পোৱালিবিলাকক কি দানা খুৱায়? এইটো গডৰেজ কোম্পানীৰ প্ৰথমতে মই 20 দিনমান পি ষ্টাৰ্টাৰ বুলি এটা সৰু দানা আছে, সেইটো খুৱাইছোঁ। আৰু এতিয়া গডৰেজ কোম্পানীৰ ষ্টাৰ্টাৰ দানা সেইটো খুৱাই আছোঁ, অলপ ডাঙৰটো। আৰু আপুনি যে এইটো কৰিছে সোণালী মুৰ্গী পালন পদ্ধতি, আপুনি ভাবিছেনে লাষ্টত গৈ কিবা লাভৱান হ'ব পাৰিবনে? মোৰ 100% গেৰাণ্টি, মই লাভৱান হ'ব পাৰিম। তাতে এইটো কৰি কিনে মই লাভৱান হ'ব পাৰিম। যেতিয়া মোৰ সৰু আছিলে তেতিয়া মোৰ ভয় আছিলে, এতিয়া আৰু ভয় নাই। মোৰ পোৱালিকেইটা এতিয়া ডাঙৰ হৈছে। এতিয়া সিহঁতৰ খোৱাটো বেছি লাগে, পানীটোও বেছি লাগে, কষ্টটোও বেছি, কিন্তু তথাপিও মোৰ হেৰি নাই। কিন্তু মই এইখিনি কৰি কিনে স্বাৱলম্বী হ'ব পাৰিম। মই যে ইয়াত দেখা পাইছোঁ যে বাঁহকেইটা বান্ধা আছে ওপৰত, এইকেইটা কিয় এনেকুৱা চাং পাতা আছে? আকৌ দেখিছোঁ চাংটো পাতি দিছোঁ, মানে মোৰ জেগাটো অলপ কম হৈছে, সেইটো কাৰণে মুৰ্গীকেইটা ওপৰত জঁপিয়াই থাকে। জঁপিয়াই থকাৰ কাৰণে মই মুৰ্গীকেইটাক মই বাঁহ আৰু চাং অলপ বনাই দিছোঁ। মুৰ্গীকেইটা ওপৰত মানে সিহঁতে জঁপিয়াব পাৰে, নামিব পাৰে। সেইটো কাৰণে বোলে ওজনটো অলপ বেছি হয়, মুৰ্গীকেইটা পাতল থাকে, সেইটো কাৰণে মই এইকেইটা বাঁহ বান্ধি দিছোঁ। আপোনাৰ তাত যদি কোনোবাই বাচ্চা অৰ্ডাৰ কৰিব পাৰে, কোনোবাই যদি আপোনাৰ এই ফাৰ্মখনত বাচ্চা অৰ্ডাৰ দিব খোজে, তেন্তে আপুনি বাচ্চা অৰ্ডাৰ দিব পাৰিবনে? মই আশা কৰি আছোঁ যে সিহঁতক বাচ্চা দিম, আৰু মই যিখিনি কৰিছোঁ, মোৰ যিখিনি ফৰ্মুলাত মই মুৰ্গী এটা পালন কৰিছোঁ, গোটেইখিনি শিকায়ো দিম আৰু বাচ্চা আনি দিম। সেইখিনি মই ক'ব পাৰোঁ মোৰ ফালৰ পৰা। মই মানে যিখিনি ফৰ্মুলাত এইটো কৰিছোঁ আৰু যিখিনি নিয়ম নীতি পালন কৰি কিনে মই শিকাই দিম, সেইখিনি যদি কৰিব পাৰে, তেতিয়াহ'লে এই বাচ্চাত সোণালী মুৰ্গীত সি ভালদৰে স্বাৱলম্বী হ'ব পাৰিব। আৰু এই বাচ্চাখিনিত মোৰ 40 দিন বয়সত মোৰ 80,000 82,000 টকা গৈছে, মেডিচিন খোৱা আৰু ঘৰ বনোৱা, বাচ্চা আনা, গোটেইখিনি। এতিয়া মোৰ ওজন হৈছে আপোনাৰ আধা কেজি, 550-600 গ্ৰাম ওজন হৈছে। সেইখিনি গোটেইখিনি হিচাপ কৰি মিলাব গ'লে মোৰ 5 কুইণ্টেলৰ কাছাকাছি হৈ গৈছে। আপোনাৰ পৰা দৰ্শকসকলে বহুতখিনি কথা শিকিব পাৰিছে আৰু জানিব পাৰিছে, গতিকে আপোনাক মোৰ চেনেলৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ।